আজি মই বনাম কচু ভাজি আৰু মাছৰ তৰকাৰী। আহকচোন মই কেনেকৈ বনাই চাওঁ। প্ৰথমতে মই কচুখিনি কাটি লৈছোঁ। এইখিনি কচুখিনি কাটি ল'লোঁ। কাটি পেলাই অলপ তিয়াই নেমু দি পেলাই থৈ থৈছোঁ আধা ঘণ্টামান। তাৰপিছত এতিয়া মই কেৰাহীত দি দিওঁ। কচু খালে বোলে গেছ হয়। কচুটো খাব লাগে, যিহেতুকে ঘৰৰ বস্তু হয়। এতিয়া মই কচুখিনি লৰাই ল'ম। ইয়াত মই নৰসিংহ দি দিম। ইয়াত কচুৰ লগত ভাল লাগিব। এইখিনি হ'ল নৰসিংহখিনি মই এতিয়া গুচাই পেলাই দি দিম। এতিয়া মই ইয়াত জলকীয়া দি দিম। জলকীয়া লৈ আনিব গছৰ পৰা। জলকীয়া আৰু নহৰু আনি ল'লোঁ, কেঁচা জলকীয়া। আৰু এতিয়া মই জলকীয়াখিনি দি দিম, কাৰণ মই এতিয়া মছলা দি নবনাওঁ, কাৰণ মাছখিনি মছলা দিয়ে বনাম। সেইটো কাৰণে একো মছলা দি নবনাওঁ। লৰাই লৈছোঁ। কিছুমানে মচুৰ দালি দি দিয়ে। মচুৰ দালি কেইটামান দি দিম, কেনেকুৱা লগত চাওঁ। নহৰুখিনি ফালি ফালি দি আছোঁ। নহৰুখিনি ফালি দিছোঁ আৰু মানে চবতে মছলা দি ভালেই নালাগে। দুটা মছলা হ'লে খাবলৈ ভাল নালাগে। সেইটো কাৰণে টেঙা দি বনাম। মানুহে কয় কচু বনালে বোলে কথা ক'ব নালাগে। মই কথা কৈ আছোঁ। টেঙাবিলাক অন্ধবিশ্বাস কৰি মানুহবোৰে ধান নামাৰিব পেলা নাই। হালধিটো মানে এইটো পিয়ৰ হালধিটো মানে আমাৰ ঘৰলৈ যে আহে মানুহকেইজনী মানে ধান ৰুবলৈ মানে কঠীয়া ৰুবলৈ আহে মানুহকেইজনীয়ে সেইখন আহিছিলে। ইয়াত বোলে এতিয়া মই কচুত সিজিবৰ কাৰণে পানী অলপ দি দিছোঁ জোখমতে। আৰু মচুৰ দালি বিচাৰোঁ।
দালিখিনি মই এতিয়া কচুখিনি দি দিওঁ, সিজিব লাগিব আৰু অলপ পানী দিব লাগিব, তেতিয়াহে মচুৰ দালিখিনি সিজিব। এতিয়া পানী দি পেলাই মই কণীখন মাৰি দিম আৰু ইটো চৌকাত মই আলুৱে আৰু পানীয়ে মানে আলুখিনি সিজাই দিম আৰু ইয়াত মই অলপ নেমু চেপি দিম। নেমু চেপি দিলে মানে টেঙা হৈ যাব ন, ভাল লাগিব। এতিয়া মই এইটো ঢাকনিখন মাৰি দিছোঁ। গাখীৰ আপোনালোকে ভাবিব পাৰে মানে কচু আছে আৰু মাছ আছে, হয় কচুৱে মাছে বনাব পাৰে, কিন্তু মানে মেইন কথা হ'ল আমাৰ দেউতাই কচু নাখায়। কচু খালে বোলে এলাৰ্জি উঠে, সেইটো কাৰণে আকৌ মাছৰ তৰকাৰী বনাব লাগিব। মই আলু দি খাই ভাল পাওঁ দেই, সঁচা কথা কৈছোঁ। আলু বেছি হৈ গ'ল বুজিছেনে, অলপ থৈ দিলোঁ। মায়ে মই আৰু মালিকনী মানে হ'ল আমি এনেই মানুহজনক মালিকনী বনোৱাতে। মায়ে কৈছে মালিকনী মই কাম কৰোঁ, তই ভাতকেইটা বনা। কৈছোঁ হ'ব আৰু মই নবনালে কোনে বনাব। প্ৰেছাৰ কুকাৰ, এইটো মানে মোৰ প্ৰেছাৰ কুকাৰ আৰু মোৰ এইটো মানে মই কাৰণে কিনি দিছে এক্সট্ৰাকৈ কিনি দিছে। এতিয়া মই গাখীৰখিনি নমাই লওঁ চৌকাটোৰ পৰা। মই আলুখিনি সিজাই লওঁ, পাতি দিওঁ। এতিয়া দুইফালে, এফালে আছে কচু মচুৰ দালি আৰু এইখিনি আছে আলু সিজি আছে আৰু মাছখিনি মই ফ্ৰিজত থৈ দিছোঁ, মাছখিনি ভাজিব লাগিব। এতিয়া মই মাছৰ তৰকাৰীৰ কাৰণে যিটো মছলা বনাব লাগিব, মাছৰ তৰকাৰী দিবলৈ সেইকাৰণে মছলাখিনি কাটি লওঁ। মায়ে বোলে মিক্সিত দিলে বোলে নহৰু বাকলিখিনি নুগুচালেই হয় বোলে। তেওঁ আগখিনি কাটি দিছোঁ। এই কটাৰীখনলৈ মোৰ বহুত ভয় লাগে, এখন কটাৰী নতুনকৈ আনিছে আমাৰ ফালে। আগৰখন বেছি ভাল আছিলে, আগৰখন আগখনৰ ৰুমত আছে। কালি যে মই যে কৈছিলোঁ মোৰ বস্তুটো হেৰালে, আপুনি কেনেকৈ হেৰালে জানে? কালি মই যোনখন অটোত উঠিছিলোঁ সেইখনতো নগ'লোঁ নহয়, আহি থকাৰ আমি অটো এখন উঠিলোঁ। তাৰপিছতে উঠাৰ পিছত বস্তুটো মই প্ৰথমতে আগপিনে লৈ আছিলোঁ হা, মানে মোৰ কোচতে লৈ আছিলোঁ, মই মাজৰ চিটত বহিছিলোঁ, মানে মোৰ কোচৰ আগফালে কথা কৈছোঁ, গাড়ীৰ আগফালে কথা কয়, মোৰ কোচতে লৈ আছিলোঁ। যেতিয়া মানুহ পেচেঞ্জাৰ উঠিলে তেতিয়া মানে মই বস্তুটো পিছফালে দি দিলোঁ আৰু মানে গাড়ীখন কোনফালে যাবতো মই নাজানো মানে মাৰ্কেটিঙলৈহে গৈছে হা গাড়ীখন। মই ভাবিছোঁ কি লংকালৈকে যাব হ'বলা, মই মানে সুধিছিলোঁ লংকালৈ যাব নেকি, তাৰপিছত মানুহটো অঁ বুলি ক'লে যে। তাৰপিছতে মই নামিলোঁ মাৰ্কেটিঙত, পইচা খুচুৰা মানে মোৰ তাত 200 নোট আছিলে, সিহঁতৰ আকৌ খুচুৰা নাই, সেইটো কাৰণে মই দোকানলৈ নামি গৈ পেলাই তেতিয়া বস্তুখিনি মই পিছলৈ দি দিলোঁ হা, মানে তাৰ আগতে যেতিয়া পেচেঞ্জাৰ উঠিছিলে। তাৰপিছত মই দোকানলৈ গৈ পেলাই ক'লোঁ যে দাদা এইটো চিপছ 2টা ল'লোঁ, সেইটো পৰা তেতিয়া খুচুৰা দিব। তাৰপিছত মানুহটোৰ তাতো আকৌ খুচুৰা নাই। তাৰপিছতে মানুহটোৱে মাতিলে আছে আহা এনেকৈ বুলি ক'লে হা। তাৰপিছত মই গ'লোঁ, তাৰপিছতে আকৌ উঠিবলৈ ল'লোঁ নে, তাৰপিছত অঁ তুমি যোৱা, মই সেইটো বুজাইলৈহে যাম তেনেকৈ বুলি ক'লে। সেইটো কাৰণে পাহৰাতে মই হ'ব দিয়ক বুলি কৈ গুচি আহিলোঁ। সেইটো কাৰণে বস্তুটো হেৰালে। আকৌ যোনখন গাড়ীত উঠিছিলোঁ সেইখন আমাৰ হোজাইৰে আছিলে বাৰু।
মানুহটোক ক'লোঁ, তাতে মানুহটোৱে সেই বাছ ষ্টেণ্ড মানে অটো ষ্টেণ্ডৰ মানুহটোৱে সুধিব আহিলে, মানুহটোৱে বোলে চিনি পোৱা নাই। মই মানে মানুহটোক দেখিছোঁ, যোনখন গাড়ীত মই বস্তুটো হেৰাইছোঁ চিনি নাপাওঁ, নামনো আৰু কিয় জানিব লাগে ন, মই গাড়ীতহে গৈছোঁ আৰু মানুহটোৰ নামটো জানি কি এনেকৈ আকৌ আমাৰ ঘৰলৈ আহি থকা খুৰা এজনকে ক'লোঁ আৰু বোলো খুৰা মোৰ বস্তুটো এনেকুৱা এনেকুৱা হ'ল। তাৰপিছত খুৰাটোৱে আকৌ গৈ পেলাই সেই অটো ষ্টেণ্ডত যোনখন পাণ দোকানী সেই মানুহজনীৰ ওচৰলৈ গ'ল। মানুহজনীক ক'লোঁ বোলো বাইদেউ মই যে ৰখি আছিলোঁ বগা ফ্ৰক এটা পিন্ধি, আপুনি দেখিছিলে নেকি? কৈছে অঁ মই এইখন গাড়ীত যে গৈছিলোঁ, মানুহজনৰ নামটো কি? মানুহজনৰ নামটো বোলে দিগন্ত। তাৰপিছত সেই মানুহজনে অকণ হেল্প কৰি দিলে। তাৰপিছতে আকৌ বস্তুটো পালোঁ। মানুহজনে কৈছে হেৰি মানুহজন বোলে হোজাইৰ পৰা আহিলে, মাৰ্কেটিঙতে আছে, যদি তুমি মাৰ্কেটিঙত নোপোৱা তেনেহ'লে বস্তুটো মোৰ ওচৰতে পাবা। তাৰপিছতে আকৌ মানে বস্তুটো মই বেলেগলৈহে লৈ গৈছিলোঁ, তাৰপিছত আকৌ মাৰ্কেটিঙলৈ গ'লোঁ, মাৰ্কেটিঙৰ পৰা আকৌ লৈ আহিছোঁ, তেনেকৈ হ'ল আৰু। কালি এটা কথা বুজিলোঁ যে মানুহে যে কয় এইটো কলিযুগত কোনো মানুহে কোনো সহায় নকৰে, কিন্তু এটা কথা নিজে যদি ভাল থাকে ন, মানে এইটো যুগতো চবেই সহায় কৰিব যদি তুমি নিজে ভাল বা তুমি আনক সহায় কৰা ন। তুমি যদি বেলেগক সহায় কৰা তোমাক কোনোবা দিন হ'লেও তুমি সেই বিপদৰ পৰা ৰক্ষা কৰিবাই। তোমাক মানে সেই মানুহজনক তুমি যোনজন মানুহক সহায় কৰিছা সেইজন মানুহে নকৰিলেও বেলেগ এজন মানুহ হ'লেও মানে সহায় কৰিব। সেইটো মানে কৰ্ম যিটো কয় সেইটোকে পায় নহয়। ময়ো তেনেকৈ মানুহক হেল্প কৰোঁ, সেইকাৰণে মোকো হেল্প কৰি দিয়ে আৰু। তো মোৰ কাটি হৈ গ'ল, কচুখিনি ৰেডি হৈ আহি আছে। ইয়াত মই নেমু অলপ চেপি দিছোঁ, তেতিয়া মানে ভাল হ'ব আৰু টেঙা নহ'ব। এইখিনি মায়ে হেৰি শুকান কৰি পেলাই মানে মই পাতিম মাছখিনি মাৰি মই মছলা সানি দিব দিছোঁ। তেনে মই মাছ এইখিনি হ'ল পাংকাছ মাছ, মানে কাকাহঁতে শুকুৱাই দিছিলে। হ'ল কচু মানে কচু ফুল নহয়, চৰি সেই কচু পাতৰ ভাজি। খাবলৈ মচুৰ দাইল দি বনাইছোঁ, পিঁয়াজ কাটি থৈছোঁ। মাছৰ তৰকাৰী বনাবলৈ, মই মাছৰ তৰকাৰী আলু দি বনাই খাই বহুত ভাল পাওঁ আৰু বনাবও জানো দেই। বেলেগ বনাব নাজানিলেও মাছৰ তৰকাৰীকণ ভালকৈ বনাব জানো। সেই মাছবিলাক ফুটিছে। তাহাঁতৰ পুখুৰী মাছ। পিঁয়াজখিনি ভাজি লৈছোঁ প্ৰথমতে, খিনি অলপ সিজিবলৈ মানে অলপ মজিবলৈ দিছোঁ। এতিয়া মই মছলাৰ পেষ্টটো দি দিছোঁ, জলকীয়া, জিৰা, নহৰু আৰু আদা। অলপ সিজিবলৈ দিম, এতিয়া মই চিমত দি দিম। এতিয়া মই নিমখ, হালধি আৰু জলকীয়া গুড়ি দি দিছোঁ সোৱাদ অনুসাৰে। এতিয়া অলপ ভাজি ল'ম ভালকৈ। এতিয়া মই সিজাই লোৱা আলুখিনি দি দিলোঁ, অলপ ভাজি থাকিম। মই মছলাখিনি আলুখিনি নোসোমোৱালৈকে মই ভাজি থাকিম। ৰঙা পৰিছে আৰু অলপ ভজাৰ পিছত মই অলপ পানী দিম। এতিয়া পানী জোখমতে দি দিছোঁ আমাৰ ঘৰৰ মানুহ অনুসৰি। জোল ইমান নবনাওঁ, থুপথুপীয়াকৈ বনাম। এতিয়া মই এইখিনি ঢাকোন মাৰি দিম, ঢাকোন মাৰি সিজিবলৈ দিম। মই ভাজি থোৱা তেজপাতখিনি ইয়াত দি দিম, যাতে তেজপাতৰ যিটো গোন্ধ তৰকাৰীখিনি মিল হৈ যায়। মই উতলিবলৈ দিছোঁ আৰু ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। আৰু এতিয়া মই ঢাকোন মাৰি দিম আৰু 5 মিনিটমানৰ পিছত মই খুলিম, ঢাকোনখন আঁতৰাই দিম। এতিয়া মই চিমত দি দিছোঁ।
ইমান পিছত এতিয়া মই চাবলৈ আহিছোঁ, চাওঁ কি হয় ৰিজাল্টটো। ইমান ধুনীয়া লাগিছে, গোন্ধও হৈ আছে দেই, গোন্ধও ওলাই আছে। ধুনীয়া লাগিব চাগে খাবলৈ, দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছে। মই চাওঁ নিমখ হৈছেনে নাই, জ্বলা চলা হৈছেনে নাই, টেষ্ট কৰি চাওঁ এতিয়া মই। গোন্ধও দি দিছোঁ, আইতাই দি পঠিয়াইছিলে, অলপ বেছিকৈ দিছিলে, কিন্তু বেছিকৈ দিলে জাবৰ লাগিব পাৰে, সেইকাৰণে গোন্ধটোৰ কাৰণে দিছোঁ। এতিয়া মোৰ ৰেডি হৈ গ'ল মাছ, এতিয়া মই খোৱাহে কথা।